আৰু কেইটামান মুহূৰ্তৰ পিছতে সামাজিকভাৱে ৰাজহুৱাকৈ তেওঁলোকে পঞ্চায়তৰ বাসগৃহত এই ধৰণে সকলো ৰাইজ কেনেকুৱা আছিল এইটো কি কয় মনে সাজি এই ধৰণৰ যে জৰিয়তে আমাৰ মানুহকেইটা ধৰি দিব লাগিছিলে ৰখি দি না সন্ধিয়া পাপা ওলাই গৈছিলে তাৰপিছত পাপা ওলাই পিনে মাৰ ওচৰত গ'ল মাৰ ওচৰৰ পৰা আহি হেৰিয়লৈ গ'ল তাৰপিছত মা তেতিয়া দোকানত আছিলে দোকানৰ পৰা আহি ট্ৰেইনৰ ষ্টেচনৰ পৰা গৈ পিনে তাৰপৰা মাক আমাৰ সেয়ে মোক মাৰিছিলে কোনে মাৰিছিলে তোমাক কোনে মাৰিছিলে ৰাজাই কি হয় মোক খোৱাই মাৰিছিলে কিয় মাৰিলে তোমাক মাৰি পেলাম কৰি পিনে আহিছিলে মাক আকৌ মাৰিলে মাকো মাৰিলে কেতিয়া মাৰিলে কালি মাৰিছে কালি মাৰিলে কালি ৰাতি ইয়াৰ পিছত গৈ পিনে পালেগৈ মাজুলীত জোনাইত গ'ল জোনাইত যোৱাৰ পিছত সোপা ধৰা বুলি মাৰি পেলালে মাৰি পেলোৱাৰ পিছত মা আনিব গৈছে নহয় সেই জোনাই পৰা আনিব গৈছে পঢ়ি আছা ক্লাছ 4 কোন স্কুলত জ্ঞানজ্যোতি একাডেমি তাৰপিছত দেউতা কেতিয়া ওলাই গৈছিলে ঘৰৰ পৰা পৰহি সন্ধিয়া ওলাই গৈছিলে তাৰপিছত মাৰিলে বুলি কেতিয়া গম পোৱা মাৰিলে বুলি 9টামান বজাত গম পাইছা এতিয়া কি ক'বা তুমি যোনে মোৰ পাপা মাৰিব নালাগিছিলে পুলিচৰ হাতত চঞ্জাই দিব লাগিছিলে আমাৰ পাপা মাৰিলে আৰু বেলেগক মাৰিব নালাগে কি বুলি মাৰিলে তোমালোকৰ পাপাক সোপা ধৰা বুলি ঠিক আছে কাম কৰি থাকে তাৰপৰা লাষ্টত গৈ পেলাই এনেকৈ কি হ'ল মেইনটেইনটো অকণমান গৰম 7 বছৰমান হ'ল এতিয়া মেইনটেইনৰ অকণমান খেলি মেলি তেজপুৰতো আপোনাৰ 3 মাহমান থ'লেগৈ তাৰপৰা এবাৰ নিজে গুচিও আহিলে পলা তেজপুৰৰ পৰা তাৰপৰা আকৌ তেজপুৰৰ পৰা আহিলে ডিব্ৰুগড়ত থ'লেগৈ ডিব্ৰুগড়ৰ পৰা পলাই আহিলে তাৰপৰা এতিয়া গুচি আহে য'ৰ পৰা আমাৰ ঘৰতো থ'লেগৈ অলপমান দিন এতিয়া সেই ফাগুনতে আমাৰ তাৰপৰাও পলাই আহিলে তাৰপৰা আকৌ আমি বিচাৰ খোচা কৰিলোঁ আৰু পালেহি বুলি ক'লে একো নকলোঁ আৰু তাৰপৰা এতিয়া যেনিবা ঘৰতে থাকে কিন্তু তাৰপৰা NSPCত কাম কৰিলে NSPCৰ পৰা আহোঁতে এক্সিডেণ্টো হ'ল এক্সিডেণ্ট হোৱাৰ পিছত ডিব্ৰুগড়ত 3 মাহমান চিকিৎসা কৰিলোঁ কৰি পেলাই ভাল হৈছিলে এতিয়া এইখন এতিয়া ভাল হৈছিলে মানে ধুনীয়াকৈ ভালো হৈছিলে কাম বন ঘৰৰ পৰা পৰহি দিনা আবেলি ওলাই গৈছে বুলিছে গধূলি পৰত 4আলিত মাকে দোকান দি আছিলে দোকানত হেনো এই তামোল এখনো খুজি খালে খাই কৰি হেনো
তাৰপৰা বোলে তুমি ঘৰলৈ যোৱাকৈ যোৱা। তাৰপৰা ল'ৰাটো আকৌ টিউশ্যনৰ পৰা আহি পাইছে, মাকে সুধিলে বোলে তুমি পাপা নাই ক'লৈ গ'ল? পাপা বোলে মই লগেই পোৱা নাই, পাপা বোলে অহাই নাই মোৰ বোলে, মই লগ নাপালোঁ সেনেকৈ ক'লা। তাৰপৰা তামোল খাই পেলাই গুচি আহিলে। এতিয়া ঘৈণীয়েকেও গম নাপালে যে কোনফালে গ'ল। এতিয়া দোকান চলাই থকা মানুহ, ঘৰ চলিবলৈ উপায় নাই, ল'ৰা পঢ়ুৱাবলৈ। কেনেকৈ খবৰ পালে? আমি এই থানাত থাকোঁতে পুলিচৰ পৰা হেৰি কৰি পেলাই মোবাইলটো লৈ পেলাই ফোন কৰি দিলে ছোৱালীজনীয়ে যে মই এনেকৈ তেনেকৈ মোৰ আজি মানুহজন এনেকুৱা হ'ল, তাৰপৰা বোলে সেই এক্সিডেণ্ট হ'ল বোলে, সেই জোনাত এনেকৈ মৰিয়াই পেলাই মাৰি পেলালে, তহঁতি খবৰ এটা লোৱা নাই মোৰ। আমি এতিয়া নিশা কি জানো, 12টা বজাত এতিয়া টোপনি মানে সমান মানুহ আৰু চব এনেকুৱা দিনত কামৰ দিন নহয় জানো, আপোনাক ঘাঁহ কটা কিবা কৰা।